Hello viewers, welcome back to my channel. আজি আমি ইয়াত আহিছো সাকুৰা চাবলৈ। সাকুৰা সাগে আপোনালোক সকলোৱে জানে। আৰু সাকুৰা শব্দটো আহিছে জাপানীজ ৱৰ্ডৰ পৰা। জাপানীজত সাকুৰাৰ মিনিংটো হৈছে যে নতুন কিবা নতুন আৰম্ভণি আৰু নতুন আশা, তেনেকুৱা এটা মিনিং আচলতে। আমি হাই পাৰ্কৰ গেটখন পালোহি। আমি ভিতৰলৈ গৈ আছোঁ এতিয়া। ভিতৰলৈ গৈ তাত আমি গাড়ী থৈ তাৰপাছত আমি খোজকাঢ়ি গোটেইখিনি চাম। বহুত বেছি ডাঙৰ এৰিয়াটো আচলতে। এৰিয়াটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আৰু ভিতৰলৈ গৈও মই দেখুৱাম আপোনালোকক আমি কি কৰিম। আজি আমি আছোঁ হাই পাৰ্ক টৰণ্টোত আৰু এইখন আচলতে টৰণ্টোৰ ভিতৰতে ছেকেণ্ড লাৰ্জেষ্ট পাৰ্ক। আৰু এইখনক হাই পাৰ্ক নামটো এইকাৰণেই দিয়া হৈছিলে কাৰণ বাৰ্ড আই ভিউ চাই পেলাই বহুত বছৰ আগতে ওখ আছিলে, ওখ দেখা পাইছিলে আৰু সেইটো কাৰণে এইখনৰ নাম হাই পাৰ্ক দিয়া হৈছিলে। আপোনালোকক মই দেখুৱাম আমি কি চাইছোঁ আজি। এয়া চাওক, ইমান ধুনীয়া চাৰিওপিনে। ফাইনেলি আমি ভিতৰ ভাগ পালোহি আৰু এতিয়া চেৰী ব্লছমছ আপোনালোকক ভালদৰে দেখুৱাম। প্ৰতি বছৰে চেৰী ব্লছম চাবলৈ ইয়াতে এপ্ৰিলৰ লাষ্টৰ পৰা বুলি ক'ব পাৰি, এপ্ৰিলৰ লাষ্টৰ পৰা মে' মাহৰ মিডলৈকে ইয়াতে চেৰী ব্লছম চাবলৈ মানুহৰ ভিৰ হয় আৰু আমিও সেইকাৰণে চাবলৈ আহিলোঁ। আৰু এইবাৰ মই প্ৰথম চাইছোঁ চেৰী ব্লছম ইয়াতে টৰণ্টোত। এইটো লেক হাই পাৰ্কৰ লগতে লাগি আছে, এইটো দেখুৱাই দিছোঁ আপোনালোকক। ফিফটিন 16 ডিগ্ৰীৰ পৰা আচলতে অলপকৈ বাঢ়ি আছিলে, কিন্তু এতিয়া আজি ইয়াতে এইটো সময়ত এতিয়া 27 ডিগ্ৰী। আৰু এই হাই পাৰ্কখন আচলতে 1876তেই মানুহৰ বাবে মুকলি কৰি দিয়া হৈছিলে ইয়াত চাবলৈ, কিন্তু ইয়াতে চেৰী ব্লছমবোৰ 1959ত মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত জাপানৰ যিখিনি মানুহ মানে ইয়াতে কানাডাত ৰিফিউজি যিখিনি আছিলে
তেওঁলোক অহাৰ কাৰণে জাপানৰ গভৰ্ণমেণ্টে একচুৱেলি ইয়াৰ মানুহখিনিক কৃতজ্ঞতা জনাবলৈ, ইয়াৰ কানাডা চৰকাৰক কৃতজ্ঞতা জনাবলৈ তেওঁলোকে এই চেৰী ব্লছম এই গছবোৰ আচলতে গিফ্ট দিছিলে তেওঁলোকে 1959ত। আৰু 2000 জোপা গছ আচলতে তেওঁলোকে গিফ্ট হিচাপে দিছিলে টৰণ্টত। আৰু তাৰ আগতেও ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছতো তেতিয়াও তেওঁলোকে দিছিলে গিফ্ট হিচাপে জাপানে আচলতে বহুত দেশকে গিফ্ট হিচাপে দিয়ে চেৰী ব্লছম। আৰু আপোনালোকে চাগে জানেই পৃথিৱীৰ 20খন দেশত আচলতে চেৰী ব্লছম চাবলৈ পোৱা যায়। আৰু মেইন তাৰে আচলতে হৈছে জাপানৰ পৰা বহুত দেশে তেনেকৈ গিফ্ট হিচাপে লাভ কৰিছে। আৰু প্ৰথম বিশ্বযুদ্ধৰ পিছত ভেনকুভাৰতো তেওঁলোকে দিছিলে, মানে কানাডাৰ বেলেগ এখন প্ৰভিন্সত তেওঁলোকে দিছিলে। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে মোক জনাব। আকৌ এটা ভিডিঅ' লৈ মই আহি আছোঁ। ধন্যবাদ। Thank you so much everyone for watching.